হাই মই ৰাজখোৱা বুজিছে গাইছ আজি তৃণভোজী খানা বনাম মানে পনীৰ মই আকৌ পনীৰক তৃণভোজী খানা বুলি কওঁ। এইফালে ধুনীয়াকৈ কাটি মেলি হৈ গ'ল আৰু আলুখিনি বইল কৰি লৈছোঁ। বইল এইকাৰণে কৰি লৈছোঁ মানে তেতিয়া তৰকাৰীটো সিজি যায় ন আলুটো, তেতিয়া খাই ভাল লাগে। আৰু এইফালে ধুনীয়াকৈ তেল চেল দি মেলি পনীৰটো লাল কৰি লৈছোঁ তেলত ভাজি, মানে লাল চবেই কৰি লয় আৰু ময়ো কৰি লৈছোঁ দিয়ক। তাৰপিছত আপোনাৰ এইফালে ধুনীয়াকৈ কাঢ়ি মেলি লাল হৈ গ'ল চব, আৰু এইফালে আলুখিনি বহাই থৈছিলোঁ পাহৰিয়ে গ'লোঁ, মানে ভেয়া হৈ গ'লগৈ সিজি একো নাই। ধুনীয়াকৈ তেলত পিঁয়াজখিনি দি ল'লোঁ, দি মেলি অলপ লৰাই আছোঁ। যেতিয়া মানে ৰঙচুৱা হ'ব ন তেতিয়া মানে সামগ্ৰীখিনি ঢালিম। তাৰপিছত আপোনাৰ এইফালে জিৰাখিনি দি দিলোঁ, অগৰম বগৰম মছলা ঢালি দিলোঁ। তাৰপিছত আপোনাৰ কাটি থোৱা বিলাহীখিনি দি মেলি অলপ লৰাই মেলি তাৰপিছত ভেয়া আলুখিনি ঢালি দিলোঁ। বুজিছে গাইছ, পনীৰটো মই অলপ জোল টাইপৰ বনাইছোঁ, মানে দালি নাই এয়া দিয়ে খাব লাগিব সেইকাৰণে। আৰু কিনো হ'ল নিমখ দিবলৈ পাহৰিলোঁ, কিন্তু দেখিবলৈ ধুনীয়াই হৈছে আকৌ।